নমস্কাৰ সকলোকে এটা নতুন টপিক লৈ এটা নতুন ভিডিঅ' লৈ মোৰ ইউটিউব চেনেল কোৰ্টৰুম এমডি লৈ সকলোকে স্বাগতম জনাইছো। আজি যেটো বিষয় মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছো সেই বিষয়টো বৰ্তমান আমাৰ সমাজত এটা বিষাক্ত বিষয় বুলি ক'লেও কম নহয় আৰু সেই বিষয়টো হৈছে যৌতুক প্ৰথা। তাৰ আগতে মই এটা কথা ক'ব লৈছো। যোৱাকালি মোলৈ এটা মেছেজ আহিছে এজনী ভণ্টিৰ পৰা। তাই মোক কৈছে যে বাইদেউ যৌতুক লোৱাটো আৰু দিয়াটো বাধ্যতামূলক নেকি? আমি দিবই লাগিব নেকি? যৌতুক নহলে আমাক কোনেও বিয়া নাপাতে নেকি? বিৰাট দুখ লাগিছে কথাটো শুনি। লগতে তাই কৈছে যে বাইদেউ মোৰ বিয়া ঠিক হৈছিলে, কিন্তু যিঘৰ মানুহৰ লগত বা যাৰ লগত মোৰ বিয়া ঠিক হৈছিলে তেওঁলোকে বহুত বস্তু কিবা কিবি ডিমান্ড কৰিলে আৰু মোৰ দেউতা হৈছে একেবাৰে সাধাৰণ চাকৰি কৰি সাধাৰণ এটা কাম কৰি আমাক পৰিয়ালটোক পোহপাল দি আমাক ডাঙৰ দীঘল কৰি পঢ়াই শুনাই আমাক এইখিনি আমাক বনালে, আমাক মানুহ বনালে। কিন্তু তেওঁলোকে যিমানখিনি ডিমান্ড কৰিছে সেই ডিমান্ডখিনি দেউতাই দিয়াটো অপাৰক, তেওঁ দিব নোৱাৰে। আৰু সেইটো যেতিয়া আমি ক'লো তেতিয়া মোৰ বিয়াখন ভাঙি থাকিলে, মোক তেওঁলোকে বিয়া নাপাতিলে। এইটো কাৰণত মোৰ দুখ নাই, কিন্তু মই জানিব বিচাৰিছো যে যৌতুক নিদিয়াকে কি আমি বিয়া পাতিব নোৱাৰো নেকি? আমি বিয়া হ'ব নোৱাৰো নেকি? আজি এইখিনি কথাৰে সংগতি ৰাখি মই কিছুমান কথা ক'ব লৈছো। যৌতুক প্ৰথাটো আমাৰ অসমত, আমাৰ উত্তৰ পূৰ্বাঞ্চলত মানে প্ৰভাৱটো খুব কম আছিলে আৰু সেইটো আমাৰ বাবে এটা গৌৰৱৰ বিষয় আছিলে। এই যৌতুক প্ৰথাটো বা ডাউৰি যিটো প্ৰথা, এই প্ৰথাটো আছিলে উত্তৰ ভাৰতত মানে খুব প্ৰচলন আছিলে। তাৰ বাবে বহুত মানে যৌতুকৰ বাবে বহুত মহিলা মৃত্যুবৰণো কৰিছে। কিন্তু লাহে লাহে আমাৰ অসমতো, আমাৰ উত্তৰ পূৰ্বাঞ্চলতো এই বস্তুটোৱে মানে শিপাই গৈছে, লাহে লাহে বাঢ়ি গৈছে। যাৰ বাবে হয়তো বহুতৰ ছোৱালী, বহুতৰ মৰমৰ ছোৱালীজনী মৃত্যুমুখতো পৰিছে। কিছুমানক হয়তো জ্বলাই মাৰি পেলোৱা হৈছে, কিছুমানে হয়তো অত্যাচাৰ সহ্য কৰিব নোৱাৰি নিজকে মাৰি পেলাইছে আৰু কিছুমানে হয়তো পংগু হৈ পৰিছে। ইয়াৰে কিবা মানে আইনৰ ব্যৱস্থা আছে নেকি? আইনে কিবা অপৰাধ বুলি কয় নেকি এইটো বস্তু? আজি তাৰে বিষয়ে আপোনালোকক ভালদৰে বুজাব লৈছো। যৌতুক দিয়াটো যিমান অপৰাধ, যৌতুক লোৱাটো সিমান অপৰাধ। অলপতে সুপ্ৰিম কোৰ্টে এটা ধুনীয়া জাজমেণ্ট দিছে যে যদিহে কোনো এঘৰ মানুহে কাৰোবাক বিয়া কৰাব গৈ কিছুমান বস্তু ডিমান্ড কৰে বা মোক এইটো লাগিব সেইটো লাগিব, তেতিয়া তেওঁলোকে আইনৰ চকুত দণ্ডনীয় হৈ পৰিব পাৰে আৰু তেওঁলোকৰ ওপৰত উচিত শাস্তি তেওঁলোকৰ দিয়া হ'ব, তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব। কাৰণ এইটো আইনৰ চকুত এটা সাংঘাতিক ডাঙৰ অপৰাধ। এটা কথা চিন্তা কৰকচোন, আমি যেতিয়া এজনী ছোৱালীক বিয়া দিওঁ, সেই ছোৱালীজনীক আমি বিয়াৰ দিনা ধুনীয়াকৈ পাটৰ কাপোৰেৰে, বগা পাটৰ কাপোৰেৰে আমি সজাই পৰাই তাইক উলিয়াই দিওঁ বেলেগ এখন ঘৰলৈ, যে তাতে গৈ তাই ভালদৰে সংসাৰ কৰিব, নতুন ঘৰ এখন সাজিব। কিন্তু কেতিয়াবা দুৰ্ভাগ্যবশতঃ ছোৱালীজনী ঘৰত আহে, কিন্তু তাইৰ নিথৰ দেহটো আহে বগা কাপোৰেৰে মেৰিয়াই। কিমান এটা দুখজনক কথা, কিমান লজ্জাজনক কথা সেইটো আমাৰ কাৰণে। গতিকে আজি আপোনালোকক এটা কথাই ক'ম, এনেকুৱা যদি কোনোবা আছে যে আপোনালোকক যৌতুকৰ কাৰণে দাবী কৰিছে, যৌতুক খুজিছে, না কওক। কাৰণ আমি সকলোৱে মিলি যদি এইবোৰৰ প্ৰতিবাদ কৰোঁ তেতিয়াহ'লে এই যৌতুক প্ৰথাটো আমাৰ অসমৰ পৰা, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা, আমাৰ ভাৰতৰ পৰা নোহোৱা হৈ যাব, যাৰ বাবে বহুতৰ হয়তো প্ৰাণৰ ৰক্ষা হৈ যাব পাৰে। শেষত এটা কথাই ক'ম যে যৌতুক নিদিব। কোনোবাই যদি আপোনাক যৌতুক বিচাৰে, আপোনালোকক যৌতুক খোজে, তেতিয়াহ'লে লগে লগে আপোনালোকে উচিত ব্যৱস্থা গ্ৰহণ কৰক, আইনৰ সহায় লওক। এই প্ৰথাটো আমাৰ সমাজৰ পৰা নিৰ্মূল কৰি দিয়ক, নোহোৱা কৰি দিয়ক। আমি সকলোৱে মিলি ইয়াৰ প্ৰতিবাদ কৰিলে, ইয়াৰ এগেইনষ্টত যদি আমি থিয় হওঁ, তেতিয়াহ'লে হয়তো এইবোৰ কেতিয়াবা নোহোৱা হৈ যাব। গতিকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি মোক জনাব। আৰু এইটো বিষয়ৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত মোক প্ৰশ্ন কৰিব পাৰে। মই নিশ্চয়কৈ সকলো প্ৰশ্নৰ উত্তৰ দিম, লগতে আপোনালোকক পৰিত্ৰাণৰ বাবে কিছু এডভাইচো কৰিম। আৰু এটা অনুৰোধ, যদি মোৰ এই চেনেলটো আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ আগন্তুক সময়ত মই বিভিন্ন ধৰণৰ এনেকুৱা টপিক লৈ ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰি থাকিম। আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ভিডিঅ'বোৰ পাই থাকিব। গতিকে আজিলৈ ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম এটা নতুন টপিক লৈ। তেতিয়ালৈ ধন্যবাদ।